নমস্কাৰ বন্ধুসকল পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ' আশা কৰিছোঁ আপোনালোক সকলোৱে চাগে ভালে আছে আৰু ময়ো ভালে আছোঁ আৰু আজি মই ডিলাৰৰ পৰাই মাত্ৰ আহি পাইছোঁহি আৰু আপোনালোকে লাষ্ট ব্লগত চাইছিলে যে মই বিয়া এখনত গৈছোঁ আৰু যিহেতু সেইদিনাখন বিয়াৰ আগদিনাখন আছিল আৰু আজি হৈছে বিয়া তো মই দৌৰা মেলাকৈ পিছবেলা হ'ল মানে ডেলিভাৰী এটা আছিলে চ' মোৰ দেৰি হৈ গ'ল আহোঁতে আৰু কইনা এতিয়ালৈকে বিদায় হোৱা নাই যিহেতু তো মই আহিলোঁ এতিয়া আৰু এতিয়া মই যাম কইনা ঘৰলৈ তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিবলৈ নাপাহৰিব আৰু কোনোবাই যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাই আছে দেন মোৰ ভিডিঅ'টো লাইক কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এতিয়া আমি গৈ আছোঁ বিয়া ঘৰলৈ বাইকতে গৈছোঁ মই যিহেতু ৰাতিয়ে হৈ গ'লগৈ যাওঁতে মই আহি পাওঁতে দেৰিয়ে হৈ গ'লগৈ আৰু আহি পাই দেখিলোঁ কইনাক বিদায় দিব আৰম্ভ কৰিলে আৰু দেউতাকে এনেদৰে দৰাৰ হাততে কইনাক তুলি দিয়ে আৰু ইয়াকে দেখি চবৰে বহুত বেছি দুখ লাগিছে আৰু মোৰো বহুত বেছি বেয়া লাগি আছিলে মোৰ নিজৰ কথাই মনত পৰি গৈছিলে কাৰণ মোকো এনেকৈ তুলি দিছিলে তো মোৰো বহুত বেছি বেয়া লাগি গ'ল আৰু কইনাই বহুত বেছি কান্দি আছিলে আৰু ফেমিলি চবেই কান্দি থাকে কাৰণ যিহেতু কইনাজনীয়ে এৰি থৈ যায়গৈ ঘৰখন আৰু তাৰ কাৰণে মাকজনীও বহুত দুখ হৈ আছিলে মাকজনীও কান্দি আছিলে কইনাৰ